নমস্কাৰ বন্ধু-বান্ধৱীসকল, হেল্পিং আছামৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আমি সকলোৱে কিতাপ পঢ়োঁ, কিন্তু ক্লাছটোৰ ভিতৰত এজন বা দুজন ষ্টুডেণ্টেহে বেছি মাৰ্ক পাবলৈ সক্ষম হয়, অৰ্থাৎ টপ কৰিবলৈ সক্ষম হয়। কিছুমানে 10ৰ পৰা 12 ঘণ্টাকৈ কিতাপ পঢ়িও ভাল মাৰ্কছ পাবলৈ সক্ষম নহয়, কিন্তু কিছুমানে অলপ সময়কৈ পঢ়িয়ে ক্লাছটোৰ ভিতৰত টপ কৰিবলৈ সক্ষম হয়। কিন্তু কেনেকৈ? সেই বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিম। তেন্তে ব'লাচোন আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। টিপছ নাম্বাৰ 1, কনচেনট্ৰেট ইন ক্লাছ। তোমালোকে নিশ্চয় লক্ষ্য কৰিছা যে টপাৰ ষ্টুডেণ্ট এজনে সদায় ক্লাছত এক্টিভ হৈ থাকে। শিক্ষকে যি পঢ়াই মন দি শুনে বা বুজে, তেওঁলোকে সদায় শিক্ষকৰ প্ৰতিটো কথাত কনচেনট্ৰেট কৰে, যাৰ ফলত শিক্ষকে যি পঢ়ায় সকলো বুজি পায় আৰু তেওঁলোকৰ পঢ়াবোৰ মনত ৰাখিবলৈ বেছি সময়ৰ প্ৰয়োজন নহয়। গতিকে ফ্ৰেণ্ডছ, সদায় ক্লাছত এক্টিভ হৈ থাকিবা। টিচাৰে যি পঢ়ায় মন দি শুনিবা আৰু বুজি ল'বা, যি তোমাক এজন টপাৰ ষ্টুডেণ্ট হোৱাত সহায় কৰিব। টিপছ নাম্বাৰ 2, ৰেগুলাৰ ষ্টাডি। বন্ধু-বান্ধৱীসকল, মেক্সিমাম টপাৰ ষ্টুডেণ্টে এই টিপছটো ইউজ কৰে। সকলো টপাৰ ষ্টুডেণ্টে 10ৰ পৰা 11 ঘণ্টাকৈ নপঢ়ে যদিও সদায় অলপ অলপকৈ পঢ়ে, অৰ্থাৎ তেওঁলোকে টিচাৰে পঢ়োৱাবোৰ সদায় পঢ়ি যায়, যাৰ ফলত তেওঁলোকৰ কনচেপ্ট ক্লিয়াৰ হৈ যায়। তেওঁলোকে পঢ়াৰ সময়ত অকল পঢ়ে, পঢ়াৰ সময়ত বিভিন্ন কথা ভাবি নাথাকে, অৰ্থাৎ তেওঁলোকে পঢ়াৰ সময়ত পঢ়া আৰু খেলাৰ সময়ত খেলা আদি বিভিন্ন সময়বোৰ ভাগ কৰি লয়, যাৰ ফলত পঢ়াত তেওঁলোকৰ কোনো বেয়া প্ৰভাৱ নপৰে। গতিকে ফ্ৰেণ্ডছ, সদায় অলপ অলপকৈ পঢ়ি যোৱা, ৰেগুলাৰ ষ্টাডি কৰা, পঢ়াৰ সময়ত অকল পঢ়া, যি টি কথা ভাবি পঢ়াৰ সময়ত সময়বোৰ নষ্ট নকৰিবা, যি তোমাক এক্সামত এটা ভাল মাৰ্কছ পোৱাত সহায় কৰিব। টিপছ নাম্বাৰ 3, প্ৰেক্টিছ এণ্ড ৰিভিজন। বন্ধু-বান্ধৱীসকল, ৰেগুলাৰ ষ্টাডি কৰিলেও অলপ দিনৰ পিছত কিবা এটা টপিক পাহৰি যোৱাটো স্বাভাৱিক, সেইটো সকলোৰে ক্ষেত্ৰত হয়। গতিকে অলপ দিনৰ মূৰে মূৰে প্ৰেক্টিছ আৰু ৰিভিজন কৰি থাকা। মই আগৰ ভিডিঅ'বোৰৰো কিছুমানত প্ৰেক্টিছ আৰু ৰিভিজনৰ কথা কৈছোঁ। গতিকে ফ্ৰেণ্ডছ, প্ৰেক্টিছ আৰু ৰিভিজন অতি গুৰুত্বপূৰ্ণ। বন্ধু-বান্ধৱীসকল, যদিহে তোমালোকে এই 3টা টিপছ ফ'ল' কৰা, তেন্তে তোমালোকে এক্সামত এটা ভাল মাৰ্কছ পাবলৈ সক্ষম হ'বা, যি তোমাক এজন টপাৰ ষ্টুডেণ্ট বনোৱাত সহায় কৰিব। গতিকে ফ্ৰেণ্ডছ, যদিহে ভিডিঅ'টো ভাল লাগিল, ভিডিঅ'টো এটা লাইক কৰাৰ লগতে কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবা বুলি আশা থাকিল। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ।